हेलो गाइस কি খবৰ আপোনালোকৰ কি কৰি আছে মই ভাবিলো আজি মোৰ ব্লগটো এতিয়াৰ পৰাই ষ্টাৰ্ট কৰি দিও মই এতিয়া যাব ওলাইছো বৰপেটা ৰোডলৈ কিছুমান বিশেষ কামত তো আপোনালোকক মই লগ পাম অলপ পিছত যেহেতু আজি বহুত ৰ'দ দিছে তো মই আজি এনেকৈ ৰেডি হৈছো যাবৰ কাৰণে নহলে স্কিনটো একেবাৰে বাৰ্ণ হৈ যায় এই কপালখন একেবাৰে বাৰ্ণ হৈ যায় তো এনেকৈ মই ৰেডি হৈছো তো আপোনালোকক মই লগ পাই আছো লগত যাব ওলাইছে মোৰ মা ভন্টি আৰু মোৰ হাজবেণ্ড এতিয়া বাই বাই এয়া পালো আমি সৰভোগ বজাৰ সকলোৱে নিজৰ নিজৰ বজাৰ কৰিবলৈ বজাৰলৈ আহিছে সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত এয়া দেখিছেনে বলক আমি এতিয়া গৈ থাকো এইখন হৈছে আমাৰ সৰভোগৰ একেবাৰে ফেমাস ঠাই চেন্ডিগেট বুলি কয় এইখিনি ইয়াতে প্ৰায় আড্ডা চলি থাকে মানুহৰ অলপ পিছত আমি সৰভোগ বজাৰ পাম সৌখন যে দেখিছে সৌখন আমাৰ সৰভোগৰ পাৰ্ক হয় ভালদৰে ভিডিঅ' কৰি দেখাব নোৱাৰিলো আপোনালোকক পাৰ্কখন এতিয়ালৈকে কমপ্লিট হোৱা নাই বনাই আছে এইটো ফায়াৰ ব্ৰিগেড হয় আমাৰ সৰভোগৰ মানে বৰনগৰৰ এতিয়া আমাৰ কলেজখন পাম য'ত মই পঢ়িছিলো বৰনগৰ কলেজ আমাৰ অতিকে মৰমৰ ইয়াত কণ্টেইনমেণ্ট ইয়াত কোৱাৰেণ্টাইন চেণ্টাৰ বনোৱা হৈছে সৌখন দেখিছেনে সৌখন আমাৰ মৰমৰ কলেজখন য'ত মই 3টা বছৰ পঢ়িছিলোঁ মানে ইয়াতে মই ডিগ্ৰী কমপ্লিট কৰিছিলোঁ এইখন বৰনগৰ কলেজ বলক এতিয়া গৈ থাকোঁ মোৰ বৰ্ণগৰীয়া জীয়ৰী চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মই যেতিয়া ৰোডত যাবলৈ ওলাইছিলোঁ মানে বৰপেটা ৰোডত তেতিয়া মই আপোনালোকক দেখাইছিলোঁ তাৰপিছত মই তাত গ'লোঁ মোৰ LIC অফিচত কাম এটা আছিলে আৰু ভণ্টিৰ ডাক্তৰক দেখাব লগা আছিলে তাই দাঁতৰ অলপ প্ৰব্লেম হৈছে চ' আমি বৰপেটা ৰোডৰ পৰা আহিলোঁ আহি কিনে গা পা ধুলোঁ কাপোৰ চাপোৰ সকলো তিয়াই দিলোঁ গমেইটো পাইছে এতিয়া অৱস্থা কেনেকুৱা ইমান ভয় লাগে চ' আৰু ভিডিঅ' কৰা নহ'লে আজি মই আপোনালোকক এটা বস্তু দেখাম বুলি ভাবিছোঁ আপোনালোকৰ হাঁহি উঠিব পাৰে একেবাৰে চিম্পল বস্তু আপোনালোকেও পাৰে ঘৰত তেনেকুৱা কৰিব তো বলকচোন চাওক এইখন হয় আমাৰ ঘৰৰ সৰু বাগিচা য'ত এনেদৰে ফুলৰ পুলি লগোৱা হৈছে বটল কাটি কেনে একেবাৰে সহজ আপোনালোকেও অতি সহজে এনেকৈ বনাব পাৰে আৰু হেংগিং কৰি কেনে সৰু সৰু ফুলৰ পুলিবোৰ আপোনালোকে এনেদৰে ৰুই থ'ব পাৰে কম খৰচতে হয় মানে একেবাৰে বিনা খৰচতে হৈ যায় কম খৰচ বুলি কথা নাই আৰু দেখিবলৈও বহুত ভাল হয় এই ফুলবিলাক দেখিছেনে কলি ধৰিছে এইবিলাক লাহে লাহে ফুলিব তেতিয়া বহুত ধুনীয়া লাগিব আপোনালোকেও এনেদৰে ফুল লগাব পাৰে বহুত ভাল লাগে দেখিছেনে আৰু যেতিয়া ফুলিব তেতিয়াতো আৰু ভাল লাগিব এতিয়াই ইমান ভাল লাগিছে দেখিবলৈ একেবাৰে সহজতে আৰু কম খৰচতে এয়া এল'ভেৰাৰ পুলি লগাইছিলোঁ এয়া হৈছে আমাৰ ঘৰৰ হয় এইবিলাক আৰু এইটো মই লৈ যাবৰ কাৰণে ইয়াতে ৰুই থৈ দিছোঁ এয়া জলকীয়াৰ পুলি হয় এয়াও জলকীয়াৰ পুলি এইবিলাক এনেই থৈ দিয়া হৈছে ইয়াতে পিছত ভাল ঠাইত লগোৱা হ'ব এইবিলাক কি ফুল নাম নাজানো এইবিলাকৰ এইবিলাক বিলাহী এইবিলাকতো আপোনালোকে কৰিয়ে থাকে এইডাল হৈছে আমাৰ মধুৰিআমৰ গছ ইয়াতে মধুৰিআম লাগিছে এইডাল বাৰু লোকেল মধুৰিআম নহয়
চ' ইমান সৰুতে লাগিছে আৰু বহুত ডাঙৰ ডাঙৰ হয় মধুৰিআমবিলাক, এতিয়াতো বহুত সৰু হৈ আছে। তো এইখন আছিলে মোৰ বাগিচা, দেখিলে নহয় আপোনালোকে। মোৰ অতিকে আপোন আৰু অতিকে মৰমৰ দৰ্শকবৃন্দসকল, যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে মোৰ চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ভিডিঅ'বিলাক চাই ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টো কৰিব। গাইজ, মোৰ ভিডিঅ'টো আজিলৈ ইমানেই। আপোনালোকক লগ পাম মোৰ নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে আপোনালোকে ভালদৰে থাকিব। তো আজিলৈ বাই বাই, টেক কেয়াৰ। কি চাই আছা? হা, কি নাম হয় নেকি?